हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल আৰু আমি যাই আছো বৰ্তমান নলবাৰীত আমি যাই আছো নলবাৰীত আৰু কি যাই আছো গমে পাইছে ষ্টেটু অসমৰ সকল তল ষ্টেটু ভিডিঅ' থবলৈ চাই থাকক মই বস্তু নাকি বর্তমান আমি আহি নলবাৰী পালো এতিয়া আমি চিধা যাইছো এইটো ৰাস্তাদি চল ভবা লাগবে চল না রে বক চল ভরে ল অলপ এটা আমি নলবাৰী গলো তো মন্দিৰ ঘৰ এটা চিধা যাইছো lagi sama sih man kalau sore hari kamu acara Assam dia akan berapa hah আমি পিছে দিয়ে অলপ বৰ্তমান দেখা হৈছে অলপ অলপ এইটো লাইট জ্বলিছে দেখা পাইছে পিছে দিয়ে অলপ লাগি আগে দিয়ে গাড়ী চব পিছে দিয়ে যাই আছো মজা মজা এই ভিডিঅ' মজা লাগছে মজা একদম আৰু এইটো হ'ল সেইটো প্ৰথমে সিহঁতে কৰিছিল আৰু ধৰ্মৰ আৰু এইটোৱে সেইটো অসমৰ সকলোতকৈ ওখ আৰু এইটো 91 ফুট ওখ প্ৰায় নহয় 91 ফুট ওখ চাৰিওফালে পৰিৱেশটো সুন্দৰ ভিডিঅ'টো ইমান ভালকৈ গম পাব আহিলে ৰিয়েল ফিলিংছটো ল'ব আৰু এটা অহাৰ পিছত এই ৰিয়েল ফিলিংছটো গম পাব মানুহে চাব পাৰে কিমান সুন্দৰ আৰু এইটো হৈছে আপোনাৰ নলবাৰী সাজোৰা আশ্ৰমৰ ওচৰত আদিবাসী বহুত সকলোৱে আহি চাব পাৰে অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো বাপৰে বাপ অসমৰ শিৱ মন্দিৰ নলবাৰীত প্ৰাউড টু বি নলবেৰী আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই থেংক ইউ